ফ্ৰেণ্ডছ, মই অমলান আৰু মোৰ লগত আছে পাপ্পু বৰুৱা আৰু বাবু বৰুৱা। আৰু আমি এতিয়া আহি উপস্থিত হৈছোহি হাতীগড় শিৱ মন্দিৰত। আৰু আজি আমাৰ চেনেলত দ্বিতীয়টো ব্লগ ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনালোকে প্ৰথমটো ব্লগত যি মৰম চেনেহ দিলে তাৰ বাবে আপোনালোকক এই প্ৰথমতেই আমি ধন্যবাদ জ্ঞাপন কৰিবলৈ লৈছোঁ। আৰু তেন্তে আমি আমাৰ আজি ব্লগটো আৰম্ভ কৰোঁ ব'লক। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। আৰু আমি এতিয়া যাবগৈ লাগিব তালৈ। গৰমৰ মাজতো আমি হাতীগড় মন্দিৰলৈ আহি আছোঁ। সকলোফালে ৰ'দেই ৰ'দ, এইখিনি গছ এজোপাও নাই। গোটেই ৰ'দৰ মাজতে আমি ব্লগ বনাবলৈ আজি আহি আছোঁ। ব'লক আমাৰ লগত গৈ থাকক। আৰু এতিয়া আমি সোমাই যাব লাগিব এই বাটটোৱেদি। এই বাটটোৱেদি প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰমান গ'লেই পাই যামগৈ হাতীগড় মন্দিৰ। ব'লক আমি ইফালে আগবাঢ়ি যাওঁ। আৰু ৰাস্তাৰ ফ্ৰণ্টতেই এয়া শ্ৰী শ্ৰী শিৱ মন্দিৰ, হাতীগড় বাঘমৰা, স্থাপিত 30/1/2000 চন। আৰু এতিয়া আমি পাইছোঁহি হাতীগড়। এই হাতীগড়টো স্বৰ্গদেউ প্ৰতাপ সিংহাই নিৰ্মাণ কৰিছিল। আৰু এই হাতীগড়ৰ এই ৰাস্তাটোৰে যাব লাগিব হাতীগড় শিৱ মন্দিৰলৈ। আৰু এই হাতীগড়েদিয়েই স্বৰ্গদেউ প্ৰতাপ সিংহই নগা পাহাৰৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰৰ প্ৰায় কাষতেই অৱস্থিত হাতীশাললৈ হাতীবোৰ কঢ়িয়াই আনিছিল। আৰু এই হাতীগড়ৰ দুটা গড়ৰ মাজত স্বৰ্গদেউ প্ৰতাপ সিংহই এটা খাল খান্দিছিল। আৰু সেই খালটোৱেদি প্ৰতাপ সিংহই হাতীশাললৈ অনা নিয়া কৰিছিল। আৰু সেই বনৰীয়া হাতীবোৰ প্ৰতাপ সিংহই ঘৰচীয়া হাতীৰ সহায়ত বহ বনাই ঘৰচীয়া কৰিছিল। আৰু সেইদৰে সেই হাতীবোৰ তেওঁ যুদ্ধ বিগ্ৰহত ব্যৱহাৰ কৰিছিল। ব'লক আমি এতিয়া হাতীগড়ৰ শিৱ মন্দিৰৰ ফালে আগবাঢ়ি যাওঁ।
এইখিনি জেগাত পিকনিক খায় হয়নে এইখন জেগাতে পিকনিক খায় হাৱাটো কিন্তু মজা দিছে এটা কাৰণে ভালেই হৈছে গোটেই ৰ'দখনে আহি এইখিনিতে মানে অকণ জীয়াব পাৰিব মানুহবোৰে তাৰপৰা আকৌ তালৈ যাব লাগিব ব'ল ৰ'দে আহি পাই গ'লি হাতীগড় মন্দিৰ আৰু এয়া ভিতৰলৈ সোমাই যোৱা বাটটো জপনা মাৰিখন মাৰি থৈছে এয়া শ্ৰী শ্ৰী শিৱ মন্দিৰ হাতীগড় বাঘমৰা যোৰহাট সুৰেন্দ্ৰনাথ বৰাৰ পবিত্ৰ স্মৃতি 2000 চন সুৰেন্দ্ৰনাথ বৰাৰ পবিত্ৰ স্মৃতিত দাতা পৰিয়ালবোৰ এতিয়া পাৰিলে ভিতৰলৈ যাম হয়নে যাম ব'ল ভিতৰলৈ সোমাই যাম বাৰু সেইফালে বাট আছে নি হাতী যে ইয়াত বান্ধিছিলে নে সেইকাৰণে হাতীজনা বনাই দিছে এয়া মই অলপ আগতে কৈ গৈছিলোঁ যে প্ৰতাপসিংহ যাক গজধ্বজ বুলি কোৱা হৈছিল কি গজপতি বুলি কোৱা হৈছিল আৰু সেই প্ৰতাপসিংহই এই বাটে দিয়ে এই হাতীগড়ে দিয়ে হাতীশাললৈ হাতী নিছিল আৰু তাৰেই এক প্ৰতিচ্ছবি ইয়াত দেখিবলৈ পোৱা গৈছে পিছত মানে মানুহে সংশোধন কৰি পেলাই মানে স্থাপিত কৰিলে পাছত সংশোধন কৰি স্থাপিত কৰিছিল ইয়াত मेरा भोला है भंडारी करे नंदी की सवारी शंभुनाथ रे ओ शंकर नाथ रे सबना दा रखवाला वो शिव जी डमरुआ वाला जी डमरुआ वाला ऊपर कैलाश रहंदा भोलेनाथ जी तरमिया जो तार द शिव जी पापिया जो मारदा जी पापिया जो मारदा बड़ा ही दयाल मेरा भोले अमली महादेवा तेरा डमरू डम 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 बज तो जाए रे हो महादेवा मेरा भोला भंडारी करे मेरा चारी जंगनाथ तेरा जब लेता দেখিবলৈ পাইছে এটা হাতীৰ প্ৰতিমূৰ্তি আচলতে এই হাতীটোৰ নাম জোনমণি হাতী আছিল আমাৰ এই অঞ্চলটোৰ বিভিন্ন কামত এই হাতীজনে বহুতো কামত সহায় কৰিছিল আমাৰ অঞ্চলত হোৱা বিভিন্ন বিয়া সবাহ ৰেলী আৰু ভাওনা তেনে ক্ষেত্ৰত বিভিন্ন কাৰণত এই হাতীভাগে সহায় সহযোগিতা আগবঢ়াই লৈ গৈছিল আৰু এদিন পথাৰত কলগছ খাই থাকোঁতে হাতীজনে বেটেৰী পানী নে কিবা এটা খাই দিলে আৰু সেইটো কাৰণেই হাতীজনৰ মৃত্যু হ'ল আৰু সেই হাতীজনৰ মৃতদেহ ইয়াতেই সৎকাৰ কৰা হয় আৰু তেওঁৰ স্মৃতিতেই এই হাতীভাগৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হয় আৰু আজি আমাৰ লগত আমাৰ প্ৰণৱ বৰা উপস্থিত থাকিব নোৱাৰিলে তেওঁকো আমি মিছ কৰিছোঁ তেতিয়াহ'লে আমি মধুৰি খাই আজি আমাৰ ব্লগটো সামৰি মাৰিছোঁ ধন্যবাদ গৈ থাকিম আৰু ধন্যবাদ মজা